বা বৰষাৰণীক বিয়া পাতিব আহিছে এতিয়া মঞ্চত নুঠে হা মঞ্চত বাচ্চা মঞ্চতো উঠিব লাগিব কথাও ক'ব লাগিব হা আৰু ক'ব আহিছে মই কাজিয়া লাগোঁ তেওঁহে কাজিয়া লাগে এই হাঁহি থকা দাঁতৰ আঁৰত মস্ত খং আছে বুইছা মই দন্দুৱাৰ এই হালধি বাৰীসমূহ ৰাইজলৈ বিশেষকৈ আজি এই অনুষ্ঠানত উপস্থিত সমূহ দৰ্শকলৈ মই মোৰ সশ্ৰদ্ধৰ প্ৰণাম জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে হালধিবাৰী যুৱ সংঘৰ সকলো সদস্যক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাই এই মৰম আৰু আদৰখিনি দিয়াৰ বাবে বহু বছৰ বুলি নকওঁ আজি প্ৰায় 1-2 বছৰমান মই আচলতে এনেকুৱা কোনো অনুষ্ঠান বিহু বিশেষকৈ বিহু অনুষ্ঠানসমূহত আগতে আপোনালোকে মোক দেখা পায় মই বিহু কৰা নাই বা মই ৰাসো কৰা নাই আজি 2 বছৰ ধৰি থিয়েটাৰটো নায়েই গতিকে এনেকৈ পোনপটীয়াকৈ দৰ্শকৰ লগত আজিকালি খুব কমেই মই লগ পোৱা হয় গতিকে আজি আপোনালোকৰ মাজলৈ আহি খুব ভাল লাগিছে জিয়াউৰ ৰহমান ডাঙৰীয়াই মোলৈ ফোন কৰিছিলে মই গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে বাৰম্বাৰ কৈছিলে বাইদেউ আপুনি আহকচোন আজি মোৰ বিশেষ ব্যস্ততা আছিল ৰাতিপুৱা শ্বুট আছিল তাৰপিছত কিবা এটা অনুষ্ঠান আছিল তাৰপিছত আহি এইটো প্ৰগ্ৰেমলৈ আহিবলৈ মই ভাবি পোৱা নাছিলোঁ যে মই পাৰিম নে নোৱাৰিম বাটতো মই আহোঁতে কৈ আহিছোঁ মোৰ ইমান টোপনি ধৰিছে কিন্তু আপোনালোকৰ যে মই মোৰ নামটো ঘোষণা কৰোঁতে যিটো কিৰিলি বা আনন্দৰ এক উল্লাসৰ এক যি ধ্বনি মই শুনিবলৈ পালোঁ সেইখিনিয়ে আচলতে আমাৰ শিল্পীসকলৰ বাবে সেয়াই হৈছে আশীৰ্বাদ আৰু সেয়াই হৈছে ভিটামিন পিল যে থাকে মাল্টিভিটামিন পিল কিন্তু মই এটা কথা মন কৰিলোঁ যে মোৰ নামটো ঘোষণা কৰোঁতে ল'ৰাবিলাকৰ চিঞৰ বাখৰ বেছি আৰু ভাস্কৰ বৰুৱাৰ নাম ঘোষণা কৰোঁতে ছোৱালীবিলাকৰ চিঞৰ বাখৰ বেছি হৈছে লাভ নাই তেওঁৰ আছেও লাভ নাই বিবাহিত পুৰুষ তাৰ মাজতে আকৌ এটা সুকীয়াও আছে সেই মাজৰ পৰা পুৰুষ এজনে কৈছে বৰষাবাৰ হাজবেণ্ডক বৰ হেণ্ডচাম লাগিছে আজিকালি ক'ব নোৱাৰি আকৌ ঠিক নাই ল'ৰাকো বিশ্বাস কৰিব নোৱাৰি এতিয়া জিয়াৰুল ডাঙৰীয়াই মোক যেতিয়া ফোন কৰিছে মোক কৈছে মই মানে সুধিছোঁ যে মই কি কৰিম অনুষ্ঠানটোলৈ যাম মই যে কেনেধৰণেৰে মই তাতে আপুনি মোক বিচাৰিছে বাইদেউ আপোনাক আৰু ক'ব লাগেনে আপুনি আৰু জমাই দিব আৰু মই কৈছোঁ জমাই দিবতো কেনেকুৱা মই কেনেকৈ জমাই দিম আপুনি আৰু বাইদেউ ক'ব লাগে নেকি ল'ৰা ছোৱালীখিনিক লৈ অলপ জমাই দিব মই কৈছোঁ জমাই দিব মানে ঠিক আছে আজিকালি আগতে মই বিহু অনুষ্ঠানত কিবা কিবি কওঁ তাৰমানে আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই চাগে মোক দেখিছে নেকি কালি তাৰ নাম নাজানো নেদেখিলে বিপদ হ'ব কিন্তু চাব লাগিব তো আমাৰ বেহাৰবাৰী আউটপোষ্টত এটা ডাইলগ আছে ধেমালিৰ চলেৰে কওঁ সঁচা কথা গতিকে আগতে বিহু অনুষ্ঠানসমূহত ধেমালিৰ চলেৰে সঁচা কথা কৈছিলোঁ কিন্তু আজিকালি বাপ্পা কথা ক'বলৈ ভয় হৈছে নহয় এই যে লাইটবিলাক জ্বলি আছে জোনাকী পৰুৱা নিচিনা এই মোবাইল ফোনকেইটা কওঁ কিবাকৈ এই গুৰি আৰু মাজতে ক'ৰবাত কাটি মেলি আতি গুৰি নোহোৱাকৈ ভিডিঅ' এটা বনাই পেলাই দি দিব চাওক বৰষা বাইদেৱে দন্দুৱাত কি ক'লে বৰষা বাইদেৱে দিলে ডাঙৰ কথা একদম দি পেলাই এনেকুৱা বনাই পেলাব নিজৰে চাই ভয় লাগে মই কি কৈছিলোঁ মই কিবা ডাঙৰ কথা কৈছিলোঁ নেকি কথা ক'বলৈকে ভয় হৈছে জানেনে এই মোবাইল ফোনটো আৱিষ্কাৰ হোৱাৰ পিছত ৰাম আমাৰ যে ইমান বিপদ হৈছে প্ৰতিটো খোজ দিলে আমি আজিকালি কেনেকৈ খোজ কাঢ়োঁ জানে
এনেকৈ ফুৱাই ফুৱাই খোজকাঢ়িবলগীয়া হয়। ৰাম 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 ৰাম, এই মোবাইল ফোনটোৰ পৰা কেৱল এয়াই নহয় আৰু বহুত কিবা কিবি হৈছে। গাঁৱত হৈছে নাই নাজানো, কিন্তু চহৰততো বহুত পৰিৱৰ্তন হৈছে। যেনেকৈ এতিয়া আমাৰ শৈশৱত আমি ঘৰ ঘৰ খেলিছিলোঁ, ইয়াতে আজিকালি ঘৰ ঘৰ খেলেনে ল'ৰা ছোৱালীয়ে? খেলা? ইয়ে ৰাম, মই ইয়ালৈ গুচি আহিম দেই কেতিয়াবা ঘৰ ঘৰ খেলিবলৈ। ভাই, মই ক'বলৈ ওলাইছিলোঁ মোৰ ল'ৰা ছোৱালী হ'লে ইয়ালৈকে পঠিয়াই দিম ঘৰ ঘৰ খেলিবলৈ। চহৰত ঘৰ ঘৰ নেখেলে এতিয়া। মোৰ ভতিজাটোৱেই নেখেলে, কি ক'ম। ভতিজাটোক সুধিলে কি কৰি আছা? অ' মিহি, মই জম্বি মাৰি আছোঁ, জম্বিক গুলিয়াই আছোঁ, চোৱা মোবাইলটো পিটিকি পিটিকি। যি এই ৰেড কালাৰবিলাক জম্বি আৰু এই গ্ৰীণ কালাৰটো মই। আগতে আমি মাৰ্বল খেলোঁ, এনেকৈ গুৰু হাত দি মাটিত এক পাক ঘূৰি দিওঁ, এটা গাঁত হৈ যায়। কাৰ কাৰ মনত আছে? গাঁত হৈ যায়, আৰু সেইটোক কি বুলি কয়? পিল। পিল। তাতে মাৰ্বলটো যিয়ে প্ৰথমতে সেই গাঁতটোত ভৰাব পাৰিব, সি বাকীবোৰৰ মাৰ্বলবিলাক টিকাব লাগিব, আৰু যেইটা মাৰ্বল টিকাব সেইটা মাৰ্বল তেওঁৰ হৈ যাব। গতিকে সেইবোৰ খেল আছিল। সেইবোৰ খেল লাহে লাহে এতিয়া নোহোৱা হৈ আহিছে। গতিকে ক'ৰবাত বিজ্ঞানে আমাক বহুত আগলৈ লৈ গৈছে, কিন্তু ক'ৰবাত বিজ্ঞানত বাৰু মানৱতা হেৰাই গৈছে নেকি? মানুহৰ মাজৰ সেই সৰু সৰু আনন্দবোৰ, সৰু সৰু ভাল লগাবোৰ, এই যে আমি একেলগে বহি আগতে আড্ডা দিওঁ, আবেলি চাহ খাওঁ, একেলগে কাৰোবাৰ কথা পাতোঁ, সেইবিলাক বস্তু যে নোহোৱা হৈ গৈছে। আজিকালি কাৰোৰ প্ৰতি সময় নাই। কিন্তু তাৰ মাজতে জিয়াৰুল দাই কোৱা নিচিনাকৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। অকণমান ভাবিছোঁ হাঁহিৰ খোৰাকি দিম বুলি, কিন্তু এতিয়া কেনেকৈ দিম সেইটোহে বৰ ডাঙৰ কথা হৈছে। বা যি হওক, এইখিনিতে এওঁ কিবা ক'ব নেকি? কথা ক'বলৈ খুব ভয় খায়। মোকে কয়, অকল ঘৰত বহুত কথা কয়, তেতিয়া মই মনে মনে থাকোঁ। এওঁ ঘৰতে বহুত কথা কয় আৰু মই শুনি থাকোঁ মনে মনে। বাকী আপোনালোক সকলো ভালে থাকক। ধাৰাবাহিকখন মই বেহাৰবাৰী আউটপোষ্টত এতিয়া আপোনালোকৰ মাজত প্ৰায়ে ওলাই থাকিম, গতিকে আপোনালোকে মোক পাই থাকিব, এনেকৈ লগ পাই থাকিম। বাকী সংলাপ এটা কওঁ, সংলাপ এতিয়া মোৰ কৰুণ সংলাপহে মুখস্থ থাকে নহয়, জমনি সংলাপ একো মুখস্থই নাথাকে, কৰুণো বিশেষ মুখস্থ নাথাকে। আৰু কৈছিলে জমাবলৈ কৈছিলে, তেতিয়া মই কৈছিলোঁ মইতো গায়িকা নহয়, মই জমাব পাৰিলোঁহেঁতেন। এতিয়া মই দুটামান গান গাই দিলোঁহেঁতেন, মোৰ দুটা হিট গান গাই দিলোঁহেঁতেন, চাৰিওফালে একেবাৰে জমি গ'লহেঁতেন, ল'ৰাবিলাকে একদম নাচিলেহেঁতেন বাঁহত উঠি উঠি, বোকাত লেটি পেটি হৈ। এতিয়া মইতো গায়িকাও নহয়। সেইকাৰণে মাক বাপেকৰ কথা শুনিব লাগে জানানে। মোৰ মায়ে সৰুতে মোক গালি পাৰি পাৰি গান শিকাবলৈ লৈ গৈছিলে, এই শাস্ত্ৰীয় সংগীত। যি মাষ্টৰে কাণত ধৰি উঠা বহা কৰিবলৈ দিলে, ঘৰত আহি প্ৰেক্টিছ নকৰোঁ, গতিকে কাণত ধৰি উঠা বহা কৰিবলৈ দিলে। মই কৈছোঁ কাণত ধৰি উঠা বহা কৰিব দিছে মাষ্টৰে, আজিৰ পৰা গান নিশিকোঁ বুলি নিশিকিলোঁ। মধ্যমালৈকে গান শিকিছিলোঁ, তাৰপিছত নিশিকিলোঁ। কিন্তু আজি গান, এই ইক'টো কমাই দিয়া না, ৰিভাৰ্ভটো কমাই দিয়া না অকণমান। এই চাউণ্ডৰ দাদাই ক'বাই নোৱাৰে, আপি চাই চাই ক'বাই নোৱাৰে মই কি কৈ আছোঁ। তাৰপিছত মই মাৰ যদি কথা তেতিয়া শুনিলোঁহেঁতেন, এতিয়া অৱসৰ সময়ত মই গান গাব পাৰিলোঁহেঁতেন নে? যেনেকৈ আজিকালি গায়ক গায়িকাসকলে অৱসৰ সময়ত অভিনয় কৰে, ঠিক তেনেকৈ মই অভিনেত্ৰীয়ে অৱসৰ সময়ত গান গাব পাৰিলোঁহেঁতেন। আজি কিমান জমাব পাৰিলোঁহেঁতেন গান গাই। গতিকে গানৰো যিহেতু অভ্যাস নাই, এতিয়া মই গান গাবলৈ হ'লে আপোনালোক ইয়াত নাথাকে আৰু চব লৰ মাৰিব ঘৰলৈ। বা যি হওক, সংলাপ দুটামানকে ক'ম, কিন্তু তাৰ আগতে কমিটিৰ কিবা আছে নাই, অকণমান এপাক নাচি দিম। আৰু নাচৰ কথাও মানে গ্ৰুপ এটা হ'লে ভাল হয়। সেইটো আকৌ জিয়াৰুল দাই একো নক'লে নহয়। মই ভাবিছিলোঁ গ্ৰুপ এটা লৈ আহি নাচিম, অকণমান প্ৰগ্ৰেম এটা কৰিম। তেওঁ আৰু ক'লে এনেই হাঁহি থাকে। মই কৈছোঁ জিয়াৰুল দা, মানে মই ডান্সৰ গ্ৰুপ এটা লৈ গ'লে আচলতে পইচাটো ইমান লাগিব। হা বাইদেউ? তাৰপিছত মানুহজনৰ হাঁহিটো নোহোৱা হৈ যায়। গতিকে সকলোৱে হাঁহি থাকক, জিয়াৰুল দাৰ মুখতো হাঁহিটো ফুটি থাকক, সেয়াই ভাবি পেলাই মই ভাবিছোঁ অকলে মই এটা নাচ পৰিৱেশন কৰিম। গৰজতি ভি হুঁ, বৰজতি ভি হুঁ, নাম মোৰ
বিজুলী বৰুৱা তাৰ নাম নাজানো এইটো হৈছে মোৰ এটা চৰিত্ৰ বেহাৰবাৰীত মই কৰি থকা কিন্তু মই আচলতে এই চৰিত্ৰৰ মানুহ নহয় কৰোঁ কমেডি নকৰা নহয় মই কৰোণ অভিনয় কৰিহে খুব বেছি ভাল পাওঁ বা আপোনালোকে আদৰি লৈছে ভ্ৰাম্যমানত বহু বছৰ 4 বছৰ মই ভ্ৰাম্যমান কৰিছোঁ দণ্ডুৱাটো মই ভ্ৰাম্যমান কৰি গৈছোঁ নাটক কৰি গৈছোঁ আপোনালোকে চাইছে আমাৰ কাৰণে আচলতে সেইটো সুবিধা হয় ভ্ৰাম্যমানত আহিবলৈ বা ৰাস কৰিবলৈ আহিবলৈ বা বিহুত আহি পেলাই নাচৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ পালে আমাৰ মই বেছি সুবিধা পাওঁ বেছি ভাল লাগে কিবা এটা দি থৈ যাব পাৰোঁ যেন লাগে কিন্তু যিহেতু আজি এইটো পৰিৱেশতে মোক মাতিলে ভাল লাগিছে আপোনালোকক লগ পাই মই এটি সংলাপকে ক'ম অকণমান ৰ'ব আওৰাই লওঁ সংলাপটো এতিয়া মই অকলে নাচিম নে কোনোবা আছে গাঁৱত নাচনী আছে নেকি কোনোবা ল'ৰা নাচনী নালাগে আপি লাগে আপি নাচনী হয় হয় নেকি বিহু কেনেকৈ নালাগে অকণমান বিহুকে নাচোঁ ন বাৰু ধন্যবাদ বহুত জীৱনটোত মানে বহুত ধুমুহা চলি আছে তেনেকুৱাতে মই ৰিক্সাখনৰ কাৰণে ৰৈ থাকোঁ দোকানীজনে কয় বাইদেউ আপুনি ভিতৰতে বহকগৈ বৰষুণ দিব যেন লাগিছে তেতিয়া মই আকাশখনৰ ফালে চাই কওঁ নালাগে দিয়ক আকাশখন চাই বৰ ভাল লাগিছে নীলাবোৰ ক'লা হৈছে তৰাবোৰ অদৃশ্য হৈছে যোনটো ভয়তে লুকাই গৈছে যেন মোৰ মনটোহে গুজৰি থাকিবৰো মন বৰষুণ দিবৰো মন মনৰ মানুহজনক ভাল পাবৰো মন আকৌ এটা কঠিন শিল হৈ জীয়াই থাকিবৰো মন সেইকাৰণে মই সংলাপ ক'ব বিচৰা নাই কাৰণ মই জানো এনেকুৱা এটা পৰিৱেশত এই সংলাপ শুনাৰ আপোনালোকৰ ধৈৰ্য নাই আৰু যেতিয়া মই অভিনয় কৰি থাকোঁতে আপোনালোকে মাজত কিবা কৈ দিয়ে তেতিয়া আকৌ মোৰো মনত আঘাত পাওঁ সেয়ে মই এইখিনিতে সংলাপৰ এই যাত্ৰা শেষ কৰি মই নৃত্যৰ যাত্ৰালৈ সোমাই যাব বিচাৰিছোঁ আহক এটি নৃত্য উপভোগ কৰক নমস্কাৰ আৰু আপোনালোক হালধিবাৰী যুৱ সংঘৰ সৌজন্যত আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা তথা ইয়াত উপস্থিত সমূহ দৰ্শকক আমাৰ ফালৰ পৰা আন্তৰিক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আপোনালোকৰ এই অভূতপূৰ্ব মৰমবিলাকৰ কাৰণে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম সঁচাকৈ ভাল লাগে যেতিয়া আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আপোনালোকে আমাক ইমান মৰম কৰে কিছুমান নিস্বাৰ্থভাৱে মৰম কৰে সেই মৰমবিলাক সদায় আমি আচলতে আজীৱন আমাৰ মনত ৰাখি থাকি যাব মই আচলতে এওঁৰ লগত আহিব এইটো কাৰণে বেয়া পাওঁ মোক ফচাই দিয়ে যে এই তুমি কিবা এটা কৈ দিবা বুলি মই কথা কোৱা মানুহ নহয় এই যে কওঁ ঘৰত কওঁ বুলি যে কৈছে কাট মাৰিছে এই কাজিয়া লাগিলে যে কওঁ সেয়াই কওঁ আৰু তেওঁ লাগে কাজিয়া তেতিয়াহ'লে বেলেগ কথা সেইবিলাক নাপাতোঁ আমি ৰ'বা চ' মোক কথা ক'ব দিছে আৰু সেইটো কাৰণে মানে কি হয় ক'ৰবাত অনুষ্ঠানত গ'লে মোক মানে পটককৈ মাতি দিয়ে মই কমিটিৰ মানুহখিনিক আগতে কৈ থওঁ মোক নামাতিব হা ওপৰলৈ তাৰপিছত হ'লেও এওঁ ফচাই দিয়েগৈ গৈ পেলাই যে এই মাতি দিয়া এওঁ কথা কিবা এটা ক'ব বাৰু ভাল লাগিল মাইক্ৰফোনটো মই এওঁলোকে আগবঢ়াই দিছোঁ আপোনালোকে এনেদৰে সদায় মৰম দি যাব আমাক ধন্যবাদ আৰু বৰষাৰণী বিষয়াক বিয়া পাতবা বৰষাৰণীক বিয়া পাতিব আহিছে এতিয়া মঞ্চত নুঠে হা
মঞ্চত বাচ্চা মঞ্চতো উঠিব লাগিব কথাও ক'ব লাগিব আৰু ক'ব আহিছে মই কাজিয়া লাগোঁ তেওঁহে কাজিয়া লাগে এই হাঁহি থকা দাঁতৰ আঁৰত মস্ত খং আছে বুইছা কি কৈছিলে আপুনি পাহৰিছোঁ মৎস্য কন্যা পাহৰি থাকিলোঁ মই মানে অলপ গজনী হৈ গৈছোঁ আজিকালি কথা পাহৰি যাওঁ এই ক'ভিডৰ পৰা হৈছে নেকি ক'ভিডৰ পৰা মই কথা পাহৰা হৈছোঁ আপোনালোকৰো হৈছে নেকি তেনেকুৱা কাৰ কাৰ ক'ভিড হৈছিল নেকি ইয়াতে কাৰ কথা পাহৰা নে নাপাহৰা এই মোৰ তেতিয়াহ'লে কিবা বেলেগ বেমাৰ হৈছে ৰাধা এবাৰ হাঁহিতে ডাইলগ মুখস্থ নাই ধুৰাসাপ বুলি এখন নাটক কৰিছিলোঁ মানে ট্ৰেজেডি নহয় মই তাৰ আগৰখিনি কৰি দিওঁ লীলাকান্ত চতুৰ্থ পুৰুষজন আছিল জানকীৰ জীৱনৰ এখন ফুলাম পাৰি চাদৰ লৈ আহে লৈ আহোঁতে জানকীয়ে কয় এইখন চাদৰ মোলৈ কেলৈ আনিছ ককাইটি এইখন লৈ মই কি কৰিম ককাইটিয়ে কয় পিন্ধিবি তাই কয় নালাগে তয়ে ৰাখি থ তোৰ পিছত কামত আহিব তেনেকুৱাতে জানকীৰ আইতাক ওলাই আহে ভিতৰৰ পৰা কোন কোনে কথা পাতি আছ কোনে কথা পাতি আছ তেতিয়া জানকীয়ে কয় চাচোন নাই লীলাকাই মোলৈ এখন ৰঙা ফুলাম পাৰি চাদৰ লৈ আনিছে মই কৈছোঁ মইনো কি কৰিম তয়ে থৈ দেগৈ তেতিয়া আইতাকে ভাবিছে এইজনী আকৰিজনী লীলাকান্তই নিয়ে যদি নিয়ক এইজনী আকৌ কি নেলাগে কৰি আছে তেতিয়া আইতাকে কয় মৰমতে দিছে ৰাখি নথ কিয় কিনো ঘেন পেনখন কৰি আছ এইজনী বুলি কৈ আইতাক ওলাই যায় তেতিয়া লীলাকান্তই চাদৰখন দি পেলাই লীলাকান্ত গুচি যায় এতিয়া লীলাকান্ত তাৰপিছত এবছৰৰ পিছত লীলাকান্তক গঞা ৰাইজে বেলেগলৈ বিয়া পাতি দিয়ে বেলেগ এজনী ধুনীয়া ছোৱালীৰ লগত বিয়া পাতি দিয়ে জানে কি দেখিবলৈ ভাল নহয় কুৰুপা মুখত আইৰ দাগ আছিলে তেনেকুৱা তাৰপিছত সেই এবছৰৰ পিছত যেতিয়া কেমেৰা আৱিষ্কাৰ হয় লীলাকান্তই মানে ঘৈণীয়েকৰ লগত ফটো উঠিব তেতিয়া কোনোবাই ক'লে কেমেৰামেনটোৱে ক'লে এনেকুৱা ভমক ৰঙা ফুল থকা চাদৰ হ'লে ভাল হ'ব তেতিয়া লীলাকান্ত জানকীৰ ওচৰলৈ আহে চাদৰখন নিবলৈ তেতিয়া জানকীয়ে কয় যে তোক মই কৈছিলোঁ নহয় ককাইটি চাদৰখন তয়ে ৰাখি থ বুলি মই আনি আছোঁ আনি পেলাই চাদৰখন ঘূৰাই দি পেলাই লীলাকান্তক সোধে কচোন ককাইটি চাদৰখন লৈ গৈ তই কি কৰিবি তেতিয়া লীলাকান্তই কয় মই বিয়া কৰাই অনা মানুহজনী আৰু মোৰ হেঁপাহৰ এই চাদৰখন একেলগ কৰোঁগৈ কৈ পেলাই ওলাই গুচি যায় তেতিয়া জানকীয়ে কয় জানো ককাইটি তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই কওঁ মই ধৰিবকে নোৱাৰোঁ পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ মনোমোহন ৰুদ্ৰ আৰু তপোধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিলে আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামি হাৰ কেইডালতো ঢালি দি গলি 32 বছৰীয়া জানকীয়ে কাকো বিয়া কৰাম বুলি কোৱা নাছিলে তহঁত কোনো মোৰ বিচনাৰ ওচৰৰ বেৰত ৰাতিখন টুকুৰিয়াবও নালাগে মোক মালভোগ কলে কাকিও নালাগে আৰু মোক ৰঙা ফুলাম পাৰীৰ চাদৰো নালাগে মইতো কাহানিও তহঁতৰ ওচৰলৈ যোৱাগৈ নাই তহঁতে মোক মৰিবও নিদিয় শান্তিত জীয়াই থাকিবও নিদিয় তহঁতৰ মনবিলাক ইমান পয়া লগা কিয় ককাই কিয় ধন্যবাদ আচলতে দৰ্শকৰ বৰষাবাক এৰিবলৈ মন নাই হয় নহয় আচ্ছা গম পাইছোঁ বাৰু ভাস্কৰে আকৌ মোক ধৰি থাকিলে বেয়া পাব নহয় বেলেগে বিপুল দাবী
বিপুলটো কোন হয় মাতি আনকচোন কোন বিপুলে দাবী কৰিছে বিপুলৰ এটা লেচন ল'ব লাগিব কোন বিপুল বাকী চিঞৰি থকা কেইজনৰ কাইলৈ ৰাতিপুৱাহে ৰচোন তহঁতি কলৈ যাওঁ কি হ'ল মাতটো কি হ'ল তোৰ এই কালি বৰসভা আহিছিল নহয় বচিঅ বাকক কৰিলোঁ মাতটো নোলোৱা হ'ল এনেকুৱা হ'ব অৱস্থাটো ভাল পাম তেতিয়া মই কি কৰিম এতিয়া মাইক্ৰফোনটো লৈ পেলাই হেই নেপায় মই এইখিনিতে হালধিবাৰী যুৱ সংঘৰ প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এনেকুৱা ইমান সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে সকলোৱে দিয়কচোন আপোনালোকে আহি একেলগে এটি সংগীতানুষ্ঠান উপভোগ কৰাৰ এই সুবিধাকণ কৰি দিছে নহ'লেতো এতিয়া ভাত চাত খাই মেলি শুলো এটা নহয়নে নহয় ধুনীয়াকৈ বিচনাত গৰমত এই গৰমতো বহি বিচনী মাৰি মাৰি চাই আছে আইঅ' একো নহয় মাৰক বাইদেউ লাজ নকৰিব বিচনী মাৰাটো আমাৰ অধিকাৰ ই এক মাৰিব লাগিব বিচনী স্কুলত আকৌ যেতিয়া আগতে কাৰেণ্ট যায় এনেকৈ বহিয়েদি এনেকৈ বিচিলে মাষ্টৰণীজনীয়ে কয় কিয় বিচিছা ভাবি লোৱা কাশ্মীৰত আছা আৰে কাশ্মীৰত আছোঁ বুলি কেনেকৈ ভাবিম গৰমত একে কাৰেণ্ট নাই জোল বৈ আছে বা যি হওক মই পুনৰ উভতি গৈছোঁ হেৰিলে যে মই হালধিবাৰী যুৱ সংঘৰ এই প্ৰচেষ্টাক মই শলাগ জনাইছোঁ আৰু লগতে মই অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে ইয়াতে কেতিয়াবা অভিনয় হওক বা নাচৰ তেনেকুৱা কৰ্মশালা প্ৰশিক্ষণৰ এক আয়োজনো কৰিব পাৰে কাৰণ ইয়াতো হয়তো বহুত প্ৰতিভা লুকাই আছে যি প্ৰতিভাই হয়তো এটা বাট বিচাৰি আছে ওলাই যাবলৈ নিজৰ প্ৰতিভা দেখুৱাবলৈ যদিওবা আজিকালি ৰিলছ বনায়ো দেখুৱাব পাৰি প্ৰতিভা নিজৰ তথাপিও সেই ৰিলছটো বনাবলৈ যাওঁতে অকণমান যি প্ৰশিক্ষণৰ প্ৰয়োজন হয় সেই প্ৰশিক্ষণখিনি দিয়াৰো আপোনালোকে কিছুমান সৰু সৰু কাৰ্যসূচী হাতত ল'ব পাৰে ভৱিষ্যতে এইটো মোৰ মানে ঘপককৈ সেই চিন্তাটো মনলৈ আহিলে ইমান উৎসাহী এজনেতো নাচোকৈ আছিলে ন কি নাম তোমাৰ বাবা কি নাম এই বোলে আপি হৈ নাচে মোৰ লগতে কি নাম মহম্মদ জাবিদ হুছেইন বঢ়িয়া তেনেকুৱা হয়তো কিমান প্ৰতিভা লুকাই আছে আমি তেনেকুৱা প্ৰতিভা উলিয়াই নিয়াৰ চেষ্টা কৰিম আৰু মই কথা নকওঁ আপোনালোকে গীত উপভোগ কৰক আকৌ এনেকৈ লগ পাম ভৱিষ্যতে আহিছোঁ শুভৰাত্ৰি ধন্যবাদ নে কাৰোবাৰ কিবা সুধিবলগীয়া আছিল নেকি নাই নহয় অ'কে ধন্যবাদ সকলো মোৰ বয়োজ্যেষ্ঠ সকলকো মই প্ৰণাম জনাইছোঁ আৰু কিবা ধেমালি কৰিছোঁ কাৰণ দুদিনীয়া জীৱন ধুনীয়াকৈ ধেমালি অলপ কৰিলোঁ বেয়া চেয়া নাপাব আহিছোঁ ধন্যবাদ